तामुलपुरनि कुमारिकाटा गोजोनपुरियाव हाग्रानि मैदेरजों सासे सुबुंनि जिउ खहा। तामुलपुर जिल्लानि कुमारिकाटा हाग्रा बिफाननि बेन्दोंआव गोग्लैनाय बगाजुलि गोजोनपुरि गामियाव थांनाय हरनि समाव हाग्रानि मैदेरनि उरखारजों सासे सुबुङा जायगायावनो गावनि आगोमा जिउखौ खोमाना लानो गोनां जायो। गोजोनपुरि गामिनि असिना बसुमतारिया हरनि समाव माइ जाबाय थानाय मैदेरखौ होनो नाजानायाव उल्थायै हाग्रानि मैदेरा होसोनानै असिना बसुमतारि मुंनि सुबुंखौ जायगायावनो गाग्लोबनानै जिउ फोजोबो। हाग्रानि मैदेरजों जिउ फोजोबनाय असिना बसुमतारिया गावनि बिसि अनिमा बसुमतारिजों लोगोसेनो फिसाजो आरो फिसालाखौ नागारनानै थांनो गोनां जायो। बे जाथायखौ ओनसोलनाङैनो दुखु मोननाय फोरमायदों आरो गिखांनाय सोमजिखांहोदों। हाग्रानि मैदेरफोरा बे ओनसोलाव सिगां समनिफ्रायनो गोबां उरखार खालामबोबाय थादों। सुबुंनि जिउ फोजोबनायजों लोगोसेनो न' बां, माइ आबाद बायदिखौ गोबां खहा खालामबाय थादों, जायनि थाखाय गोबां जेंनायाव थागिबि सुबुंफोरा जेंनायाव गोग्लैदों। हाग्रानि मैदेरजों जिउ खहा जालांनाय न'खरनो अनसुंथाइ होनो थाखाय सरकारनि फारसे ओनसोलनि रायजो राजाफोरा दाबि खालामदों आरो बे हालामाव मैदेरनि उरखार सोमजिबाय थानायखौ फोजोबनो सरकारनि फारसे खावलायदों। আজি পুৱতি নিশা বনৰীয়া হাতীয়ে আমাৰ গজনপুৰি গাঁৱৰ অশ্বিনী বসুমতাৰী বুলি খেতিয়ক এজনক ৰাতিপুৱা প্ৰায় 2:30মান বজাত হাতীয়ে গছকি মাৰিছে। হাতীয়ে তাৰমানে এই অঞ্চলত প্ৰায় এই অঞ্চলত সোমাই মানুহৰ খেতি পথাৰ, তামোল বাগান, ঘৰ বাৰী অনিষ্ট কৰে। আজিও সেই সেনেকৈ অশ্বিনী বসুমতাৰীয়ে তেওঁৰ খেতি পথাৰত যেতিয়া বনৰীয়া হাতী সোমাইছিল, তেওঁ খেতি পথাৰৰ পৰা খেদি পঠাওঁতে হাতীটোৱে তেওঁক খেদি ফালে গছকি মাৰিলে। যে এই ঘটনাবিলাক আমাৰ এই অঞ্চলত প্ৰায় হৈ থাকে। মই জনাত আজিলৈকে এই অঞ্চলত 7-8জন মানুহক হাতীয়ে মাৰি পেলাইছে। কিন্তু দুখৰ বিষয়ে বন বিভাগেও এই অঞ্চলৰ পৰা হাতীখিনি খেদি পঠোৱাৰ কাৰণে অশেষ চেষ্টা কৰি আছে, তেওঁলোকে বিফল হৈ আছে। বাৰে বাৰে খেদি পঠাই আকৌ আহি পেলাই এই অঞ্চলৰ মানুহখিনিক মানুহৰ সম্পত্তি হাতীয়ে নষ্ট কৰি আছে। যে মই চৰকাৰক, অসম চৰকাৰ তথা BTC চৰকাৰ এইটোৱে অনুৰোধ কৰোঁ যে এই অঞ্চলৰ পৰা হাতীখিনি স্থায়ীভাৱে অন্য অঞ্চললৈ খেদি পঠিওৱাৰ ব্যৱস্থা কৰে বুলি মই আশা কৰোঁ। ৰাতিটো ইফালে খেদি আছিল, ৰাতিত হাতী এটা আহি গ'ল। ইফালে আমাৰ ধান পথাৰত ধান মুঠি আছে, পাকা ধান যোৱাকালি কাটছিল, তাৰো আছিল ধান মুঠি, আমাৰো আছে। আৰু ধান মাজেদি আহিছে, তো আমি খেদিব আহিছিলোঁ, 3জন আছিল আমি। আৰু এইফালে মানে এটা ঘৰত ধান খাই আছিল আৰু ৰাতি 3টামান বজাত। এতিয়া আমি তাতে খেদিবৰ কাৰণে আৱাজ দিছিল, ঠোচ মাৰিছিল। বহুত দূৰৰ পৰা খেদি আহিছে আমাক হাতীয়ে, দাউৰি খেদি। আমি ভয়তে দাউৰিলোঁ। ভয়ত দাউৰি থাকাতেই পৰিল নেকি, বাগৰিছিল নেকি কেনেবাকৈ। আৰু দুইজনটো আমাৰ একজনটো দক্ষিণ ফালে দাউৰি গ'ল, মই আৰু উত্তৰ ফালে দাউৰি গ'ল। তাক মানে লগ পাই পেলাই মানে মাৰি দিছে বুলি আমি আন্দাজ কৰিছোঁ আৰু পিছতহে গম পালোঁ তাক মাৰিছে। আৰু হীৰা বসুমতাৰী তাৰে 2জন, এটা ল'ৰা, ডাঙৰ ছোৱালী 2জন আছে। মৰম কৰি কিবা এটা সহায় কৰিলে ভাল, এইটোৱে আশা কৰিছোঁ। তাৰ মানে খামাও মানুহ নাই, একলাই আছিল, চলি পঢ়া কথা আছে, এইটোৱে অনুৰোধ কৰোঁ। আৰু সদায় আহে, আমাৰ তামোল ভাঙাই দিয়ে, বহুত ভাঙাইছে আগতেও। আৰু যোৱা বছৰটো আমাৰ ধান গোটেই খাই গৈছে, অলপমানহে কাটবা পালোঁ, এনেকুৱা অৱস্থা। সদায় আহে, ভাল হাতী আহে। এইটোতে আজিতো এটাই আছিল হাতীটো, এটাই
আগৰফালেও মানে বহুত মানুহ খেদাইছিল বুলি হাতীটো এটোৰ মানে লগ বেছি থকাৰ কাৰণে মানে একো হোৱা নাই মানুহ নষ্ট কৰিব পৰা নাই আমাৰতো লগ 3জনে আছিল মানে তাৰ লগত সেইকাৰণে আমাৰ ইমান সাহস নহ'ল আমি তেওঁ হাতী খেদাইছিল আমাক তেতিয়া আমি পলাওতে এনেকৈ অৱস্থা হ'ল सोलोंसाफोरनि थाखाय लानानै फैदों देहा सोलोंथाइनि मोनसे मोजां खाबु 2023-2024 सोलोंथाइ बोसोरनि थाखाय आइ आफा BM इन्स्टिट्युट अफ पेरामेडिक्सआव सोलोंसाफोरनि मुं थिसननाया सोलिगासिनो क'क्राझार सोहोरनि जेटी रोड गोजोनपुरी गांजेमा बाजारनि उल्था फारसे साखाथियाव थानाय आइ आफा BM इन्स्टिट्युट अफ पेरामेडिक्स सोलोंथाइ फसंथानाव सोलोंथाइ लानायनि गेजेरजों सोलोंसाफोरा साख्रि मोननायनि खाबुखौ खालामनानै लानो हागोन भारत सेवक समाजजों गनायथि जानाय बे फसंथानाव 2 बोसोर समनि थाखाय मेडिकल लेबोरेटरी टेक्नोलॉजी BSS डिप्लोमा एसिस्टेंट नर्सिंग फर्स्ट एड पेशेंट केयर डायलिसिस टेक्निशियन OT टेक्निशियन फिजियोथेरापी डिप्लोमाजों लोगोसे 1 बोसोर समनि थाखाय ICU टेक्निशियन रेडियोलॉजी टेक्निशियन डिप्लोमाखौ लानो हागोन बेफोर डिप्लोमाखौ आबुङै सोलोंथाइ लानायनि गेजेरजों सोलोंसाफोरा गोरलै राहाजों साख्रि लानायनि खाबु मोनगोन गोसो गुदुं सोलोंसाफोरा रोखायै मिथिनो थाखाय 9821663110 6002559220 मबाइल नाम्बाराव फोनांजाब खालामनो हागोन नङाब्ला क'क्राझार सोहोरनि इउनिभार्सेल डेन्टेल एन्ड हेल्थ केयार सेन्टाराव फैनानै थोंजोङै खौरां लाफैनो हागोन